এয়া আমাৰ শিঙীয়া বিশ্বম্ভৰদেৱ হাইস্কুলৰ জ্ঞান যাত্ৰা শিলঘাটলৈ। যাত্ৰাটোত কিছুমান আমাৰ ভাল লগা মুহূৰ্ত হ'ব। এই যাত্ৰা শিক্ষা জীৱনৰ এটা স্মৃতি হৈ ৰ'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত সকলোবোৰ ভাগ ভাগ হৈ যাব, কিন্তু এই স্মৃতি সদায় এক হৈ ৰ'ব। ডিয়াৰ বেষ্ট ফ্ৰেণ্ড, আমি পাৰ কৰি অহা প্ৰতিটো দিন আৰু পাৰ কৰি থকা প্ৰতিটো মুহূৰ্ত এদিন হয়তো স্মৃতি হৈ ৰ'ব। আশা নকৰাকৈ আমি ক'ৰবাত বিয়া হৈ গুচি যাম আৰু এখন ধুনীয়া সংসাৰ তৰিম। মাথো স্মৃতি হিচাপে ৰৈ ৰ'ব আমাৰ ফটোবোৰ। আৰু এদিন হয়তো ফটোবোৰ চাই আমাৰ সন্তানে প্ৰশ্ন কৰিব, মা, এয়া তোমাৰ লগত কোন হয়?